নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক মই সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আছোঁ ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া ঠাই আপোনালোকে এবাৰ চাই লওক। আৰু মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে চাওক মোৰ লগত কি আছে, এবাৰ দেখাই দিছোঁ। বন্ধুসকল, আজি গৈছিলোঁ পথাৰৰ পৰা আহি ভাবিলোঁ ইমান এটা ধুনীয়া জেগা, এই জেগাটো দি ভাবিলোঁ চাই যাওঁ, বাগান চাগান চাই হয়। সেয়া হৈছে সূতাকল। মই ভালদৰে আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ, ৰ'ব চাই লওক। এইটোৱে হ'ল সূতাকল, য'ত সূতা বনোৱা হয়। আৰু এই হৈছে দাবিদুবিৰ গৌৰৱ সূতাকল। আপোনালোকক আৰু ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কি ধুনীয়া জেগাৰ পৰা আছোঁ মই। এয়াই চাওক সূতাকলৰ মাটি। এয়া চাওক কিমান এটা ধুনীয়া পৰিৱেশ, কি ধুনীয়া বতাহ। সঁচাকৈ এক মনোমোহা দৃশ্য। এইটো হ'ল এটা জান, তাত আগতে মাছ ধৰিছিলোঁ আমি। চাওক কিমান বিঘা মাটি লৈ এই প্ৰজেক্ট বনোৱা হৈছে। ইয়াত এটা উদ্যোগ বনোৱা হৈছে, যাৰ চাওক বন্ধু বান্ধৱীসকল, মই এতিয়া কৰোণাৰ সময়ত মই য'ত ত'ত ঘূৰি পোৱা নাই, মাস্কো পিন্ধা নাই। চ' মই ঘৰৰ পথাৰ আছিলে সেইফালে, চ' মই পথাৰলৈ আহিছিলোঁ, মাটি ৰুইছে। সেইবাবে মই ভাবিলোঁ কি সূতাকল হৈ ঘৰলৈ গৈছিলোঁ, সেইটো কাৰণে ভাবিলোঁ ব্লগ এটাকে বনাই যাওঁ। আৰু এইটো জীৱনত মই প্ৰথম ব্লগ বনাইছোঁ। আৰু আপোনালোকক সকলোকে মই ঈদৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। এই সোঁ ছাইডটোত গ'লে, ৰাস্তাত গ'লে আমি পাম পতিয়া, তাৰপিছত বাদলিপাৰ নেশ্যনেল হাইৱে। আপোনালোকক বস্তু এটা দেখাইছোঁ, মোৰ পঢ়া স্কুলখন। এইখন স্কুলখন আপোনালোকক দেখাইছোঁ, চাওক। সেইখন মই পঢ়া স্কুল, সেইটো হ'ল অংগনবাদী, আৰু এয়া হ'ল LP স্কুল। এয়া পথাৰ, এইখন হ'ল ME স্কুল। ইয়াত মই এই ক্লাছ 8লৈকে পঢ়িছোঁ। আৰু ইখন হ'ল হাই স্কুল, দুখন মুখামুখি আছে। সেইখন মই এতিয়া ক্লাছ 10ত পঢ়িছোঁ। এতিয়া কৰোণাৰ বাবে স্কুল বন্ধ, বেয়া লাগিছে। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যাতে নতুন এনেকৈ ভিডিঅ' আগলৈ বনাই যাব পাৰোঁ। ধন্যবাদ। আৰু মই ইয়াৰ চেনেলটো ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে এবাৰ চাব।